আজি এটা বহুত সিম্পল কিন্তু বহুত পাৱাৰফুল ৰেমেডি আপোনালোকৰ ওচৰত লৈ আহিছে। যদি আপোনালোকে কিবা এটা কাম বাৰ বাৰ কৰি আছে, চেষ্টা কৰি আছে, কিন্তু সেইটো সফলতা পাই থকা নাই বা হৈ অহা নাই, তেনেহ'লে এই সৰু উপায়টো কৰি চাবচোন। তাৰ কাৰণে লাগিব আপোনালোকক 7টা জালুক। ঠিকেই বুজিছে, 7টা জালুক লাগিব তাৰ কাৰণে। যেতিয়া আপোনালোকে মিটিংখন বা যিকোনো কামলৈ বা যোনটো কামত আপোনালোকে ছাকচেছ পাই সেই কামটোলৈ ওলাই গৈ আছে, তেতিয়া হাতত 7টা, বাওঁ হাতত 7টা জালুক ল'ব আৰু সোঁ হাতখনেৰে মেইন এন্ট্ৰেন্স ডোৰখন যোনখন আপোনালোকক, মেইন এন্ট্ৰেন্স ডোৰ বুলি ক'লে দুখন বুজায়। এখন হ'ল ঘৰৰ মেইন এন্ট্ৰেন্স ডোৰ আৰু নেক্সটখন হ'ল প্লটৰ মেইন এন্ট্ৰেন্স ডোৰ। যোনখন ঘৰৰ মেইন এন্ট্ৰেন্স ডোৰ তাত আপোনালোকে 7টা জালুক সোঁ হাতেৰে উঠাই ছটিয়াই দি নিজৰ মনৰ কথাটো ক'ব, কি কামলৈ গৈ আছে, যোনটো কামলৈ গৈ আছে সেই কথাটো কয়, তাৰে ওপৰেদি খোজ দি ওলাই গুচি যাব। দেখিব এই কামটো, এই উপায়টোৰ বাবে এই কামটো সফলতা পাইছে। কৰি চাবচোন এবাৰ।